গাইজ এতিয়া গৈ আছোঁ মই যিহেতু ঘৰলৈ। কমচে কম মোৰ এতিয়া হ'ব আপোনাৰ নাইট ভিউ, যিহেতু নাইটত যিহেতু বাইক চলাবলগীয়া হৈছে। ত' ৰাতিহে মই ভিউজ মানে ভিউটো দেখাব বিচাৰিছোঁ যে ৰাতি হাইৱেটোৰ মানে কেনেকুৱা হয় দেখাই আছে। মই কমচে কম 10 কিলোমিটাৰ ঘৰ গৈ আছোঁ, 10 কিলোমিটাৰ বেছিয়ে হ'ল যিহেতু গৈ আছোঁ, অকলে গৈ আছোঁ মই। আজি মই ঘৰ পাৱালৈকে কিমান সময় লাগে তাকে ভিডিঅ'টো বনাম, এতিয়া চাইছোঁ শেষলৈকে। ঠিক আছে। যিহেতু দিনত বনাবলৈ ভিডিঅ'টো সময় নাপাওঁ, যিহেতু সময়টো পালোঁ মই দিনত অলপ ভিডিঅ' শ্বুট কৰিবলৈ অলপ অসুবিধা হয়। যিহেতু ৰাতি মই এতিয়া এইটো মোৰ ভিডিঅ'টো বনাইছোঁ আৰু নাম এইবোৰ গাড়ীবোৰ দেখিছোঁ উৎপাত, একদম বহুত ওচৰেদি যাব বিচাৰে ৰাতি, মানে কি ক'ব আৰু। হ'লেও এতিয়া 1 বজাৰ পৰা আহি আছে আৰু ডিউটি কৰি কাম শেষ কৰি ৰাতি। ত' মই ডেইলি ব্লগত আপোনাক যিহেতু দিনতো মই দেখাম, দিনতো এটা ভিডিঅ' বনাই আপলোড কৰিম, চাব সকলোৱে। যিকেইজনে চাব ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। পূৰা স্পীড চলাইছোঁ, মানে একদম আৰু কি ক'ব, পূৰা স্পীড চলাবলগীয়া হৈ গৈছে। ৰাতি আহিলেতো পূৰা স্পীডে চলাওঁ, হ'লেও আজি শ্ল' চলাইছোঁ। সেইটো মানে চলাব নোৱাৰি, গাড়ী উৎপাত দি আহে আৰু। অকলে মানে ভিডিঅ'টো চাওঁ। কোনোবা এটা টাইমত মানে মাৰি দিয়ে আৰু গাড়ী চাড়ীবোৰ নাহে, অকলে হৈ যাওঁ। আহিলে বহুতকেইখন আহে, তেনেকৈ গৈ আছে আৰু। ৰাতিৰ কাৰণে এটা GoPro লাগিব আৰু GoPro যিহেতু এতিয়ালৈকে কিনিব পৰা নাই, বৰ্তমান আমাৰ আৰু পইচা নাই। মানুহ মোবাইলতে হাত ধৰি ধৰি কৰি গৈ আছে, এখন হাতে এইটো ধৰি গৈছোঁ, ধৰি গৈছোঁ, এখন হাতে মোবাইলটো ধৰি গৈ আছোঁ। আৱাজটো যে মানে কিবা ত' এটা কেমেৰা এটা ল'ব লাগিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মোৰ ভিডিঅ'টো সকলোৱে চায় আৰু যাতে কেমেৰা এটা ল'ব পাৰোঁ, ডেইলি ব্লগ বনাব পাৰোঁ, আপোনালোকক দেখাব পাৰোঁ আমাৰ এইফালে কেনেকুৱা। ত' মই যিহেতু আহি পাইছোঁহি আৰু ব্লগটো মোৰ শেষ হ'ব আৰু বেছি দেৰি নাই। ত' আপোনালোকে চাই থাকিব এফালে, ঠিক আছে। গাড়ীবোৰ বৰ উৎপাত, ৰাতি একদম মানে অভাৰটেক কৰিছে চাই।
একদম মাৰিয়ে দিব আৰু তেনেকৈ বাপৰে অৱস্থা বেয়া কৰি দিয়ে ৰাতি মানে লাগে এটা আপোনাৰ চেফটিৰ কাৰণে এইফালে আহিলোঁ ত' মই এইফালে সোমাই যোৱা নাছিলোঁ এইফালে আপোনাৰ হ'ব 1.5 কিলোমিটাৰ মানে হ'ব ত' পূৰা আন্ধাৰ হৈ মানে মানুহ চানুহ এতিয়ালৈকে শুলে আৰু ঘৰৰ মানুহবিলাক ত' 9টা 9:30 10টা মানে বাজিব মই আগতে আহি আছোঁ স্পীড ব্ৰেকাৰ বহুত আছে আমাৰ ৰাস্তাটোত একদম কি কথা স্পীড ব্ৰেকাৰে বেকাৰ ঘৰ পাবলৈ হৈ গ'ল এতিয়া বৰ্তমান আৰু বেছি দূৰ নাই আৰু ঘৰৰ ওচৰত পাইছোঁহি আৰু আহি পাই গ'লোঁ এইটো মোৰ ঘৰ মোৰ স্কুটি এখনতে আহিলোঁ এতিয়া ঘৰলৈ ঠিক আছে আহি পাই গ'লোঁ আজিলৈ ভিডিঅ'টো ইমানতে শেষ বাই বাই